হেল্ল' গাইজ, কি খবৰ? আশা কৰিছোঁ সকলো ভালে আছে। আপোনালোকক পুনৰবাৰ আকৌ মোৰ চুমি জোনাক ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মই গৈ আছোঁ আজি হাতীমৰা থানলৈ। আজি যিহেতু সোমবাৰ, গতিকে শাওণ মাহৰ সোমবাৰটোত মন্দিৰ যাব পৰা নাছিলোঁ। গতিকে আজি ভাবিলোঁ মন্দিৰৰ পৰা আহি লওঁগৈ। এইপিনে মই ভাইটিৰ লগত গৈ আছোঁ মন্দিৰলৈ। গতিকে ভাবিলোঁ আপোনালোককো লগত লৈ যাওঁ, অলপ দেখাই দিওঁ হাতীমৰা থানখন কেনেকুৱা। গতিকে ব'লক মোৰ লগত আপোনালোকো। এইপিনে আহি পাই গ'লোহি হাতীমৰা থান পাইছোঁগৈ আৰু গৈ আছোঁ আৰু অলপ পৰ আছে। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই গৈ থাকিব আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অন কৰি দিব। গতিকে ব'লক গৈ থাকক, চাই থাকক। অৱশেষত মন্দিৰ আহি পাই গ'লোঁ। এতিয়া আমি বন্তি দোকানত সোমাইছোঁ। ইয়াৰ পৰা চাকি লৈ লওঁ, তাৰপিছত চাকি লৈ পেলাই ভিতৰলৈ গৈ যাম। আমাৰ চাকি লৈ হৈ গ'ল। এইপিনে ভিতৰলৈ সোমাই আহিছোঁ। এইখনেই হ'ল হাতীমৰা প্ৰথম গেটখন। এনেকৈ প্ৰথম সোমাই গৈয়ে তাৰপিছত বহুতখিনি উঠিব লাগে। উঠি লৈ পেলাই তাৰপিছত পাই যাবগৈ মন্দিৰভাগ। আপোনালোকে চাই থাকিব আৰু এয়া আপোনালোকে দেখিছে। আৰু এয়া ওচৰতে আছে গণেশ বাবা, কৃষ্ণ সকলোৱে জানে। আৰু আনফালে গছ গছনি সকলো সেউজীয়া পৰিৱেশৰ মাজতে পাহাৰৰ মাজতে আছে এই থানখন আছে। আৰু দেখিছে বহুত ডাঙৰ ডাঙৰ শিল আছে আৰু বান্দৰ কিন্তু ইয়াত বহুত আছে। যিহেতু হনুমান ভক্তৰেই হয় তেওঁলোক, গতিকে ইয়াত থাকে, কিন্তু মানুহক কোনো অসুবিধা নকৰে। বহুত ভাল আৰু বাবাজনো ভাল। এইফালে মই গৈ আছোঁ, পিছে পিছে আপোনালোক গৈ থাকক। আৰু বহুত উঠিব লাগে বহুতখিনি। সেইপিনে আগে পিছে বান্দৰ দেখিছে চাগে, জঁপিয়াই জঁপিয়াই গৈ আছে। গতিকে বহুত ভাল লাগে ইয়াত আহি, আৰু বাবাজনক লগ পাই বহুত ভাল লাগে। বহুত আশীৰ্বাদ দিয়ে আৰু সকলোৱে মনবোৰ ভাল লাগে ইয়ালৈ আহি পেলাই। আৰু থানখন বহুত ভাল। এইপিনে বান্দৰ দেখিছেনে? একদম মানুহে ৰৈ পেলাই চাই আছে। বান্দৰ কিন্তু বহুত দেখিব এই হাতীমৰা থানলৈ। এইপিনে আমি ওপৰলৈ উঠি গৈ আছোঁ। আপোনালোকে গৈ থাকক আৰু আমি শেষলৈকে দেখুৱাই যাম। আপোনালোকে তাৰ পৰাই যোনসকল অহা নাই, আৰু বহুত মানুহ আহিছে বাৰু, যোনসকল অহা নাই তাৰপৰাই সেৱা জনাব আৰু পাৰিলে আহিব। আৰু নদী ব্ৰহ্মপুত্ৰ কাষতেই আছে এই থানখন। চাৰিওফালে ব্ৰহ্মপুত্ৰ পায়ে দেখিব আপোনালোকে। গতিকে আহিব, ইয়াতে বন্তি জ্বলাই। গতিকে সকলো বন্তি জ্বলাই আছে। মই অৱশেষত মই বন্তি জ্বলাই ল'লোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ সদায় আমাক কুশলে ৰাখে, ভালে ৰাখে আৰু সকলোকে ভালে ৰাখক। আৰু সকলোৰে মনবোৰ যে সদায় ভাল হৈ থাকে আৰু কাৰো প্ৰতি বেয়া ভাৱ, বেয়া চিন্তা যেন কাৰো মনতেই নাহে। সদায় সৎপথেৰে সকলো মানুহ যে আগবাঢ়ি যাব পাৰে। সদায়তো ভালে থকাটোৱে বিচাৰোঁ ন, সদায় আমিও ভালে থকাটো বিচাৰোঁ, সকলো ভাল। এয়া অৱশেষত বাবাৰ ওচৰত পাই গ'লোঁ। এয়া বাবাই সকলোকে আশীৰ্বাদ দি আছে, সকলোৱে সেৱা কৰিছে। লিংগত সকলোৱে গাখীৰ ঢালিছে আৰু চবেই সেৱা জনাইছে বাবাৰ ওচৰত। ময়ো বাবাৰ ওচৰলৈ যাম, সেৱা কৰিম। আৰু বাবাজন বহুত ভাল হয়, সকলোকে আশীৰ্বাদ দিয়ে আৰু সকলোৱে বন্তি জ্বলাইছে দেখিছে। আৰু ইয়াত আহি বহুত ভাল লাগে। শিৱ মন্দিৰ আৰু শিৱ মন্দিৰ য'তেই নহওক, বাবাৰ ওচৰত আহি সকলোৱে মনবোৰ ভাল লাগে। সদায় মনবোৰ চাফা চাফা লাগে আৰু বাবাই সকলোকে দয়া কৰে, আশীৰ্বাদ কৰে। সেয়েহে বাবা সকলোৱে পালে আৰু সকলো ভগৱান একেই আৰু কোনো ভগৱান বেলেগ বেলেগ নাথাকে। ভগৱান এজনেই থাকে। মনৰ পৰা যাক ভক্ত কৰা হয় তেওঁৱে সদায় সকলোকে ভালে ৰাখে। খালি মনবোৰ চাফা হ'লেই হ'ল সকলোৰে মনবোৰ। গতিকে ভগৱানেই জন্ম দিছে যেতিয়া ভগৱানেইতো সকলোকে আগবঢ়াই লৈ যাব। গতিকে থকা দিনকেইটাতো ভগৱানেই চাব। গতিকে সেয়াই আৰু ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰোঁ, সকলো ভালেই থাকক, সকলো ভাল হওক। গতিকে আপোনালোকে চাওক, ইয়াৰ পৰা এইপিনে চাৰিওকাষটো চাওক, বৰ ধুনীয়া পৰিৱেশ হয়। সেউজীয়া চাৰিওকাষে সেউজীয়া পৰিৱেশে বৰ ভাল লাগে। গতিকে বান্দৰ ইয়াত বহুত পাব। আৰু গৰুক মই মৰম কৰিলোঁ, বৰ ভাল লাগিলে। আৰু এইপিনে বান্দৰ এটা আছে। এইপিনে চাৰিওকাষটো দেখিছে। শিৱ বাবাৰ থানখন। এয়া হাতীমৰা থানখন। গতিকে আপোনালোকে আহিব, যোনসকল অহা নাই চাই যাবহি এবাৰ, ভগৱানৰ ওচৰত সেৱা কৰি যাব।
অৱশেষত মই মন্দিৰৰ পৰা ওলাই আহিলোঁ ঘৰলৈ বুলি। ঘৰলৈ এতিয়া ৰাওনা লৈছোঁ আৰু যিমানকণ পাৰিছোঁ আপোনালোককো দেখাইছোঁ, ভগৱানৰ ওচৰত সেৱা কৰিছোঁ সদায় ভালে ৰাখে যেন সকলোকে, মোকো ভালেই ৰাখে। আৰু যিকেইটা দিন থাকোঁ মানে সদায় মানুহৰ লগত মিলা প্ৰীতিয়ে থাকিব বিচাৰোঁ। গতিকে ভিডিঅ'টো বেছি দীঘলীয়া নকৰিলোঁ মানে, গতিকে যিকণ দেখুৱালোঁ মানে যিকণ ময়ো চালোঁ আপোনালোককো দেখুৱালোঁ। গতিকে সকলো ভালেই থাকক আৰু ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অন কৰি দিব। বাই।